নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি তোমালোকক মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ এটি ৰসাল কাহিনী শুনিব দেই। এইটো এটা গৰু। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকজন তেওঁৰ শ্ৰেণীৰ এটা সৰু ল'ৰাক আঙুলি দেখুৱাই ক'লে। বেচেৰা ল'ৰাটোৱে আমন জিমনকৈ বহি থাকিল নিজৰ ঠাইত। তালৈ চাই খঙেৰে চাই শিক্ষকজনে আকৌ ক'লে, অতি সাধাৰণ কথা এটাও এই গৰুটোৰ মূৰত নোসোমাই। কেনেকৈ সি ভেবা লাগি চাই আছে চোৱাচোন। শিক্ষকে শ্ৰেণীৰ আনবোৰ ল'ৰাক সেই ল'ৰাটোলৈ চাবলৈ ক'লে। শিক্ষকে আকৌ সেই ল'ৰাটোক ক'লে, মই তোক এটা প্ৰশ্ন কৰিছিলোঁ। অনুগ্ৰহ কৰি তই এতিয়া বোবা হৈ নাথাকি উত্তৰ দিব পাৰিবিনে? শ্ৰেণীৰ ল'ৰাবোৰে সেই ল'ৰাটোক শাস্তি দিয়া চাবলৈ ৰৈ থাকিল। কিছু সময় শিক্ষকজন সেই ল'ৰাটোলৈ চাই ৰ'ল। তাৰ পাছত খঙেৰে আদেশ দিলে, থিয় হ, এতিয়াই শ্ৰেণীৰ পৰা ওলাই যা আৰু এই দুপৰীয়ালৈকে সেই হ'ল ঘৰটোত থিয় হৈ থাক। ল'ৰাটোৱে ভাবিলে, তাত 2 ঘণ্টা থিয় হৈ থাকিলে ঠেৰেঙা লাগিম, কিন্তু শিক্ষকৰ অদৰকাৰী আৰু অভং প্ৰশ্নৰ উত্তৰ দি থকাতকৈ হ'ল ঘৰত থিয় হৈ থকাটোৱেই বহুত ভাল। আচলতে কিন্তু শিক্ষকৰ প্ৰশ্নৰ উত্তৰ নিদিওঁ বুলি ল'ৰাটোৱে মনে মনে থকা নাছিল। প্ৰশ্নৰ লগে লগে উত্তৰ দিয়াটো সেই ল'ৰাটোৰ বাবে সম্ভৱপৰ নাছিল। এইজনা শিশুৱেই হৈছে আপেক্ষিকতাবাদৰ আৱিষ্কাৰক, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পদাৰ্থবিদ হিচাপে গণ্য কৰা মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন। তেখেতৰ জন্ম হয় ইউৰোপৰ জাৰ্মান দেশৰ মিউনিক মহানগৰৰ পৰা প্ৰায় 155 কিলোমিটাৰ নিলগৰ উলম নামৰ ঠাইত 1879 চনৰ 14 মাৰ্চত। তেখেতে স্কুলত গৰু নাম পাওঁতে বয়স আছিল মাত্ৰ 6 বছৰ। 10 বছৰ বয়সত এলবাৰ্টক লুইপোল্ড জিমনাছিয়াত ভৰ্তি কৰোৱা হয়। কিন্তু স্কুলৰ সময়খিনি এলবাৰ্টৰ কাৰণে বৰ আমনিদায়ক আছিল। ঘৰৰ পৰা বৰ্ডিঙত থাকি পঢ়িব লগা হোৱাটো এলবাৰ্টে ভাল পোৱা নাছিল। এলবাৰ্টে এটা নিয়ম বা সূত্ৰ বাৰে বাৰে লিখিবলৈ দিয়াটো বেয়া পাইছিল। বুৰঞ্জীৰ ইমানবোৰ চন তাৰিখ আদি মনত ৰখাৰ প্ৰয়োজন নাই বুলি ভাবিছিল। এলবাৰ্টে কিয় হয়, কেনেকৈ হয় আদি ধৰণৰ প্ৰশ্ন কৰি শিক্ষকক বিৰক্ত কৰিছিল। এদিন এজন শিক্ষকে এলবাৰ্টক মাতি আনি ক'লে, এনে নীতিবিৰুদ্ধ কাম স্কুলত নচলিব। তুমি শ্ৰেণীত অদৰকাৰী প্ৰশ্নবোৰ সোধা বন্ধ কৰিবা, নহ'লে তুমি স্কুল এৰি যাব লাগিব। অৱশেষত তেওঁ সেই স্কুল এৰি আহিবলগীয়া হ'ল। 1895 চনত এলবাৰ্ট ছুইজাৰলেণ্ডৰ জুৰিক চহৰত কাৰিকৰী বিষয়ত উত্তীৰ্ণ হৈ সেই বিদ্যালয়ৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পাছত তেখেতে মিলেভামিৰে নামৰ সুন্দৰী তৰুণী এগৰাকীক বিয়া কৰায়। 1905 চনত বিজ্ঞান সাহিত্যৰ এখন আলোচনী অন দ্য ইলেক্ট্ৰডাইনামিক্স অফ মুভিং বডিজ শীৰ্ষক আইনষ্টাইনৰ 30 পৃষ্ঠাজোৰা এটি দীঘল প্ৰবন্ধ প্ৰকাশ পাইছিল। এই প্ৰবন্ধৰ পাছতে ৰিলেটিভিটি, দি স্পেচিয়েল এণ্ড জেনেৰেল থিঅৰী নামেৰে আন এটি তথ্যপূৰ্ণ প্ৰবন্ধ প্ৰকাশ হয়। তেখেতে এই প্ৰবন্ধটোৱে আপেক্ষিকতাবাদৰ নামেৰে সৰ্বজনবিদিত হয়। 1921 চনৰ আধুনিক বিজ্ঞানলৈ তেওঁ আগবঢ়োৱা এই অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানৰ নোবেল পুৰস্কাৰে সন্মানিত কৰা হয়। 1924 চনত তেওঁ জাৰ্মান বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ চাকৰিত সোমায়। তাত কিছুদিন পাছতেই তেওঁ প্ৰচিয়ান একাডেমীত সন্মানিত সদস্য নিৰ্বাচিত হয়। তেখেতৰ গুণগ্ৰাহী বিজ্ঞানী সমাজৰ আমন্ত্ৰণ ইংলেণ্ড, ফ্ৰান্স, আমেৰিকা, চীন, জাপান, পেলেষ্টাইন আদি দেশ ভ্ৰমণ কৰে। এবাৰ আইনষ্টাইন জাহাজত উঠিবলৈ ধৰা অৱস্থাত এজন বাতৰি কাকতৰ চিত্ৰশিল্পীয়ে খৰখেদাকৈ আইনষ্টাইনক দেখুৱাই
এটা অটোগ্ৰাফ বিচাৰিলে, কিন্তু আইনষ্টাইনে ইতস্তত বোধ কৰিলে, কিয়নো তেখেতে ৰেখাচিত্ৰ বেয়া পাইছিল। তেখেতে ভাল পাইছিল খুহুতীয়া পদ্য। সেইবাবে সেই মুহূৰ্ততে তেওঁৰ মনলৈ অহা পদ্যৰ ভাৱটো প্ৰতিৰোধ কৰিব নোৱাৰিলে। তেখেতে বাতৰি কাকতৰ চিত্ৰশিল্পীৰ পৰা পেনটো খুজি লিখিলে, "দ্য ফ্যাট ৱেল ছেটেড। পিগ ইউ চি প্ৰফেচাৰ আইনষ্টাইনৰ পাৰপ'জ টু বি", অৰ্থাৎ এই শকত আৱত টেটুৰ গুৰিলৈকে খোৱা গাহৰি যে দেখিছে, তাক দেখাত আইনষ্টাইন যেন লাগিছিল। এবাৰ আইনষ্টাইনে আপেক্ষিকতাবাদৰ তত্ত্ব ব্যাখ্যা কৰিবলৈ কোৱাত তেওঁ কৈছিল, "যেতিয়া এজন মানুহে এগৰাকী মৰমলগা গাভৰুৰ ওচৰত 1 ঘণ্টা সময় বহে, তেওঁ 1 মিনিট বহা যেন লাগিব। কিন্তু যদি তেওঁক এটা গৰম ষ্ট'ভৰ ওপৰত 1 মিনিট বহিবলৈ দিয়া হয়, তেন্তে তেওঁক 1 ঘণ্টাতকৈও বেছি সময় বহা যেন লাগিব। এইটোৱেই আপেক্ষিকতাবাদ। এলবাৰ্ট আইনষ্টাইন আছিল এগৰাকী দাৰ্শনিক, সংগীতপ্ৰেমী, এজন বিখ্যাত মানৱপ্ৰেমী আৰু শান্তিপ্ৰিয় লোক। যশস্যাৰ শিখৰত থকা কালত আইনষ্টাইনৰ নাম আছিল মানুহৰ মুখে মুখে এজন সহজ-সৰল, নিৰহংকাৰী ব্যক্তি হিচাপে। তেওঁৰ ওপৰত অতি ভক্তি আৰু অতি শ্ৰদ্ধা বৰ্ষণ কৰাতো তেওঁ প্ৰায়ে বিৰক্ত হৈছিল। "সকলোৱে মোৰ বিষয়ে আলোচনা কৰে, অথচ মোক কোনেও বুজি নাপায়"। 1955 চনৰ 18 এপ্ৰিলৰ দিনা 76 বছৰ বয়সত এইগৰাকী মহান বিজ্ঞানী আইনষ্টাইনে মৃত্যুবৰণ কৰি অমৰ হয়। এই কাহিনীভাগ গুগলৰ পৰা কপি কৰা। ধন্যবাদ। আজিলৈ এইখিনিয়ে।